আৰু পাগল দিয়া দেখাত যিমানে ভাল লগা হয় সিমানে মানে ভয়ংকৰ ৰূপ লৈ পাগল কিমান বেয়া লাগে ইহঁতৰ মনোভাৱ কেনে হয় পানীত জপ চেণ্ডেল হাতত লৈছো আৰু ভৰি কান্ধত ল'ম আৰু জাপ মাৰি দিম কান্ধত মনালৈ ৰেডি হৈ গেলো আমি ভিক্ষা খুজিবলৈ চাই লওক মানুহে হাজাৰ লাখ বাৰ বিচাৰিলেও ঢেকীয়াৰ ফুল নাপায় কিন্তু মই পাই গলো ইয়াতে চাই লওক Hey guys, welcome to my new vlog. তো আজিৰ ভিডিঅটো একদম ধুনীয়া এটা নেচাৰেল পৰিবেশৰ মাজৰ পৰা আৰম্ভ কৰিছো মানে আজিৰ ভিডিঅটো অলপ ভিলেজ লাইফষ্টাইল ভ্লগিং টাইপৰ হ'ব আৰু আমি আহিছো এতিয়া ৰিজাৰ্ভৰ ফালে মানে ধীৰাজ ভাইতে ঢেকীয়া তুলিবলৈ আহিছে আৰু কিবা কিবি নিয়াৰ কথা আছে ৰাকেশ ভাইও আহিছে এইবাৰৰ পৰা আৰু মানে আজিৰ ভিডিঅটো অকল এইটো কন্টেন্ট নহয় আৰু কিবা কিবি মিক্সিং হ'ব আপোনালোকক বহুত কিবা কিবি বস্তু দেখাম আৰু পাগলাদিয়া ৰিজৰ্টৰ ফালেও যোৱা কথা আছে কি হয় দেখা যাব তো বলক আমি সোনকালে ভিডিঅটো আৰম্ভ কৰো yes আৰু এতিয়া হাতত চুৰি লৈ আৰু কান্ধত মনালৈ ৰেডি হৈ গেলো আমি ভিক্ষা খুজিবলৈ চৰি ঢেকীয়া তুলিবলৈ আহক আহক বলক আৰু এতিয়া আমাৰ মিশন সাকসেস কৰিবলৈ মানে মিশন ফৰ ঢেকীয়া কমপ্লিট কৰিবলৈ আমি মানে এইটো পাৰ হ'ব লাগিব এইটো আমাৰ ফালে দং বুলি কয় বাৰু আৰু এতিয়া এইটো পাৰ হ'বলৈ ৰেডি মানে চেণ্ডেল হাতত লৈছো আৰু ভৰি কান্ধত ল'ম আৰু জাপ মাৰি দিম চৰি ভৰিটো জাগাতে থাকিব দেখো জাপ মাৰি দিম নৱজিত জাপ মাৰি আছে এইটো নৱজিত কি কৰে এক্সাৰসাইজ কৰি আছে জাপ মাৰি ফাইনালি গাইস গুড चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह ফাইনালি সাকসেস জাপ মাৰা কামটো আৰু আমি দংটো পাৰ হৈ ধুনীয়া এটা প্লেছত আছো মানে চাওক চাৰিওফালে পুখুৰীৰ পাৰত ধুনীয়া এটা প্লেচ গাছ আছে বহুত আৰু এই পুখুৰীটোত বহুত বেছি মাছ আছে দেখিছেনে পুৰা জপিয়াই আছে আৰু এই ৰছীবোৰ কিয় দিছে পাৰিলে কমেণ্ট কৰি জনাবচোন মানে চৰাই তৰাই নপৰিবৰ বাবে দিছে চাগে আৰু ৰাতি বোলে ইয়াত ৰখি থাকে মানে বহুত বেছি মাছ আছে লাখ লাখ টকাৰ মাছ আছে 6-7টা মান পুখুৰী আছে তো সেইকাৰণে I never thought I'd feel like this. আৰু মছজিদ এতিয়া কৈছিলো ৰছী চছী দিয়া বুলিয়ে চাকচোন কিমান দুখ লগা ঘটনা মানে এই চৰাইটো দেখছি না কিনকে ফাঁচি আছে এতিয়া ৰাকেশ আৰু মই ইদ্যাং ৰ'ব মানে জালত ফাঁচি আছে দেখছি না এই ৰাকেশে দিছে ভালকে দিয়া ভাই ভালকে দিয়া কি দুখ লাগে গাছ দেখছি না চৰাই এটা মৰি গেলা এতিয়া আমি দেখা নাপলি ইনকে ফাঁচে মানে মাছ খাবা আহে এনদেও কি কৰিব প্ৰকৃতি যাক জিংকে দিছে এনদেও মাছ খাই জীয়াই আছে বা কিবা কিবি খায় কিন্তু উপায়ো নাই না মানুহ পইচাটোহে ভাবে দে ভালকে দিয়া ৰাকেশ ভাই চাবা দুখ পাব লৈ আহিবা হাতত আৰু দেখছি না গাইজ যদি আজি আমি ঠিক টাইমত আহি নাপলো হয় তেনেহ'লে মুকলি আকাশত ঘূৰি ফুৰাই এই জীৱটো মানে মাৰা গেলা হয় দেখছি না জালত বন্দী হৈ কিনে কিমান বেয়া লাগে ইহঁতৰ মনোভাৱ কেনে হয় পানীত জপিয়াই আছে উৰিব পৰা নাই এতিয়াও বেচেৰা ঠাণ্ডাতে মানে উৰিবই পৰা নাই দেখি নিছেনে ঠোঁটটো কি লাম্বা মানে মাছ খাই ইহঁতে মাছ খাবলৈ আহিছিল চাগে তাৰপিছত সেই জালত মানে ফচি গৈছিল আৰু চৰাইটোক আমি ইয়াত থৈ দিলোঁ দিয়ক মানে উৰিব পৰা নাই এতিয়ালৈকে তলত থ'ব নোৱাৰে কিবা শিয়াল বা কুকুৰে আহি লৈ যাব সেইকাৰণে গছ এডালৰ ওপৰত এনেকৈ থৈ দিছোঁ শুকাব লাগিব মানে পাখা দুখন ভাৰী হৈ আছে জিকি তেতিয়াৰ পৰা জপিয়াই আছে তো জালত ভাগৰো ধৰিছে তই যাবি দে ভাই আমি গেলোঁ বেয়া চেয়া নাপি দেই আৰু আজি ঢেকীয়া তুলিব আহি মোৰ ভাগ্যই ভালে চাই লওক মানুহে হাজাৰ লাখ বাৰ বিচাৰিলেও ঢেকীয়াৰ ফুল নাপায় কিন্তু মই পাই গ'লো ইয়াতে চাই লওক এইটো হৈছে ঢেকীয়াৰ ফুল বুলি ভাবিছে নেকি নহয় এইটো ঢেকীয়াৰ ফুল মোৰ ইমান কপাল নাই দিয়ক ঢেকীয়াৰ ফুল পাব লগা আমাৰ মিশন ঢেকীয়া চলি আছে মানে ৰাকেশ ভাই ফালে ঢেকীয়া তুলিছে আৰু ধীৰাজ ভাই পুৰা জংঘলৰ মাজত চাকি একদম এভেঞ্জাৰ লেভেলৰ মানে জংঘল আৰু বহুত বেছি ঢেকীয়া আছে ইয়াত না কি ৰাকেশ পাগল হৈছে আৰু ঢেকীয়া তোলাতে বহুত বেছি সাৱধান মানে কি ইয়াত ফেটি সাপ থাকে ঢেকীয়াৰ মাজত ফেটি সাপ থাকিলে মানে খুটিয়াই দিয়ে বহুত মানুহ মাৰা গৈছে এনেকে মানে দুপৰীয়াৰ টাইমত বেছি ওলাই ৰ'দ দিলে সেইকাৰণে সাৱধান একদম
আৰু জাগাখিনি দেখিছেনে একদম এক্সট্ৰিম লেভেলৰ জংঘল আছে গাছবিলাক চাওক কিমান পুৰণি আৰু ভয়ংকৰ গাছ এইবিলাক আৰু আগৰ এটা নদী আছে ধুনীয়া মানে পানী নাই এতিয়া কম আছে কিন্তু নদীটো পাৰ হ'লে বেলেগ এখন গাঁও পায় আৰু সেইফালে নৱোদয় আছে আৰু সেইফালে চাওক শ্মশান আছে মানুহে যিমানে হিংসা কৰক যিমানেই পাপ কৰক বা যিমানেই টকা উপাৰ্জন কৰক বা যিমানেই গৌৰৱ কৰক এইবোৰ চব জীয়াই থকা দিনকেইটা দে আৰু মৃত্যুৰ পিছত সকলোৱে ইয়াতে আহি জ্বলি ছাই হৈ যাব লাগিব ফাইনেলি আমি ঢেকীয়া চেকীয়া তুলি মানে ঘৰলৈ যাই আছোঁ আৰু ঘৰত যাই ৰাকেশ ভাই আৰু মই আমাৰ মামাহঁতৰ ঘৰত যাম লেচু আনিব আৰু পাগলা দিয়া ৰিজৰ্টৰ ফালেও যাম আপোনালোককো দেখাম ধুনীয়াকৈ আৰু এতিয়া ঘৰলৈ যাই আছোঁ আৰু আমাৰ যদি ঢেকীয়া আপোনালোকক লাগে আমি হোম ডেলিভাৰী কৰি দিম আপোনালোকে গুগলত যাই চাৰ্চ কৰক www.dheikia.com বুলি আপোনালোকে পাই যাব অৰ্ডাৰ কৰক তো ফাইনেলি আহি পালোঁ মামাহঁতৰ ঘৰত আৰু এইফালে চাহ আহি গ'ল চাই লওক মজাকৈ আৰু এইফালে আবা আছে আৰু এইফালে আটা আমি ককা এতিয়া নামাতো দিয়ক আগৰ পৰাই আটা আৰু আবাই মাতো না কি আটাই কি কৰিছ চালঙি বহিছ চালঙি বহিছে পূৰা বাহিৰে মানে চব বস্তু বনাব জানে আটাই আৰু এইফালে আমাৰ মামাহঁতৰ লেচু চাওক কিমান লাগি আছে আগতে আহোঁতে পূৰা গাছত উঠি উঠি খাইছিলোঁ এই লেচুটো মোৰ বহুত বেছি ফেভাৰেট হয় ঘৰক লাগি লৈ যাম ৰ'ব অলপ আৰু এতিয়া মামাহঁতৰ ঘৰৰ পৰা অলপ ওলাই আহিলোঁ মানে যিহেতুকে সিহঁতৰ কাষতে পাগল দিয়া ৰিজৰ্ট হয় এই সেইফালে আছে পাগল দিয়া ৰিজৰ্ট আৰু আমি এতিয়া বৰ্তমান মানে পাগল দিয়াৰ পাৰত আছোঁ ধুনীয়া এটা নেচাৰেল পৰিৱেশ আৰু এই যে পাকাৰ প'ষ্টবিলাক দেখিছে এইবোৰ মানে বানপানী হ'লে পানী বহুত হৈ যায় তো সেইবাবে পাৰটো খহি নাযাবৰ বাবে এইবিলাক দিয়া হৈছে আৰু পাগল দিয়া দেখাত যিমানে ভাল লগা হয় সিমানে মানে ভয়ংকৰ ৰূপ লয় পাগল ৰূপ লয় একদম বানপানীত আৰু এতিয়া আমি ৰিজৰ্টৰ ফালে নাযাওঁ আৰু মানে কি এতিয়া অফ টাইম হয়তো মানুহ চানুহ বেছি নাই আৰু আগতে দলং চলং যে আছিল বাঁহৰ সেইবিলাকো নাই দেখাত ইমান এটা ভাল লগা হয় নাই এতিয়া খেতি চেতি কৰা হয় আৰু সেইবাবে নাযাওঁ এতিয়া আৰু বৰষুণো দিব হৈছে তো সেইবাবে ঘৰলৈ যাই থাকি ফাইনেলি আহি পালোঁ ঘৰ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে বাই বাই লগ পাই আছোঁ